Hello everyone, good evening. এয়া ঘৰৰ অৱস্থা নাই, ঘৰ একেবাৰে ঠাণ্ডাত লগাই নাই, কাম চলি আছে। তাৰ মাজতে আমি শিৱৰাত্ৰি বুলি আজি আমি যাবলৈ ওলাইছোঁ মন্দিৰলৈ। ওচৰতে আছে দুভাগ মন্দিৰ, আমাৰ একেবাৰে কলনীৰ ওচৰতে আছে মিলন মন্দিৰ। প্ৰথমতে তালৈ যাম আৰু আমি আগতে য'ত আছিলোঁ তাত একেবাৰে ওচৰতে তাতো আছে এভাগ মন্দিৰ, আমি য'ত আগৰ পৰা গৈ থাকোঁ তালৈও যাম। মই ধুনীয়াকৈ প্ৰথম য'ত আমি সোমাম তালৈ মই ঘৰৰ পৰা যোগাৰ কৰি লৈছোঁ যাতে তাত একো অসুবিধা নহয়, কাৰণ বহুত মানুহ হয়। এয়া ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ, একদম পটাপট ওলাইছোঁ। ইমানেই কাম, ইমানেইবোৰ ৰাতিপুৱাৰ পৰা অকণমান ৰেষ্ট পোৱা নাই। এইফালে দেউতাকে থাপনাত জ্বলাইছে চাকি, সেইফালে সোণমণিও ওলাই ৰেডি। একেবাৰে ওচৰতে হয়, গৈ লওঁ আৰু দেখাম মন্দিৰৰ অলপমান আপোনালোকক পৰিৱেশ। চাওকচোন মইনো কেনেধৰণে যা যোগাৰ কৰি লৈছোঁ অলপমান। এয়া মই খৰাহিতে ধুনীয়াকৈ উলিয়াই লৈছোঁ। বেলপাত আছে, ইয়াতে গাখীৰ ল'ম, খালীকৈ লৈছোঁ। প্ৰথমতে পানী ল'ম, তাৰপিছত গাখীৰ ল'ম, তেল, গংগাজল আছে, এইফালে ঘি আছে, মৌ আছে, তেল, এইফালে বেলটো পোৱাৰ কাৰণে বহুত ভাল লাগিলে। তিল, চাউল, চাকি, ধূপ চবখিনি মই ধুনীয়াকৈ গোটাই লৈছোঁ এটা খৰাহিত। এতিয়া আমি যাওঁ এয়া আমাৰ শিৱ বাবালৈ। পূজা হৈ আছে। মিউজিকে নাইছে। আমি এতিয়া আছোঁ মিলন মন্দিৰত, শিৱ মন্দিৰত। চাকি তাকি দি হৈ গ'ল, বহুত ভিৰ আছিলে, সেইকাৰণে ইমান ভিডিঅ' কৰা নহ'লে। অকণমান পৰিৱেশটো দেখাই দিছোঁ, ধুনীয়াকৈ সজাই পৰাই তুলিছে। এতিয়া আচলতে যজ্ঞ আৰম্ভ হ'ব, যজ্ঞ হ'ব। তাৰপিছত এয়া ৰেডি কৰি আছে, প্ৰসাদ শৰাই সেইখিনি সজাই আছে। আৰম্ভ হ'বহে পূজা আচলতে। হেল্ল' এভৰিৱান, আমি আহি আছোঁ শিৱৰাত্ৰি মেলা চাবৰ কাৰণে। আজি 21, আজি শেষ, আমাৰ অহা হোৱাই নাই, আহিমকৈ আজি ফাইনেলি আহিছোঁ। কি ধুনীয়া বতৰ, অকণমান আশে পাশে জেগাবোৰ ফুৰি লৈছোঁ আহোঁতে। কি ধুনীয়া জেগা দেখাই দিছোঁ আপোনালোকক। তাৰপাছত ইয়াৰ পৰা আমি যাম চিধা শিৱৰাত্ৰি মেলা চাবৰ কাৰণে। চাওকচোন ধুনীয়াকৈ চেলফি লৈ আছে। আমাৰ আকৌ দেউতাকৰ আহিয়ে কি লাগিলে ভোক খাই আহিছে যদিও ভোক লাগিছে। এতিয়া ধুনীয়াকৈ বোলে কিবা এটা খাই লওঁ, আমি খাই লোৱা বোলো। আমি আগবাঢ়ি গৈ আছোঁ, খাই আছে দেউতাকে। কিমান ধুনীয়া জেগা। এয়া আমি মেলা চাবলৈ আহি আছোঁ, মেলা পাই গ'লোহি, সোমাই আহিছোঁ আৰু মানুহ আৰম্ভ। এইটো লৈছা নি? লোৱা লোৱা। কিমান 250?
স্কুলৰ পৰা আহি পাই গ'লোহি দৌলৰ বিশেষ একোৱে দেখাব নোৱাৰে আৰু একদম দৌলৰ ভিতৰলৈ সোমাব নোৱাৰে আঁতৰৰ পৰাই আমি দৰ্শন কৰিলোঁ যিহেতু আগদিনাখন ধুনীয়াকৈ চাকি জ্বলাই আহিলোঁ আগফালৰ পৰাই ভাবিলোঁ আৰু চাকি যি পাৰোঁ যেনেকৈ পাৰোঁ অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বহুতে চাগে আহিছে শিৱদৌললৈ শিৱৰাত্ৰিত আৰু যিহেতু ময়ো গৈছিলোঁ সেইটো কাৰণে অকণমান মুহূৰ্ত মই শ্বেয়াৰ কৰিলোঁ আমাৰ মুনমুনিয়ে এয়া আহি লৈ তাৰ বজাৰখন মেলি লৈছে একো অনা নাই মাত্ৰ তাৰ ভাগৰে এইটো ইমান মৰম লগা তাহাঁতৰ বস্তুবোৰে ভাল লাগে গাড়ী দুখন দেখাই দিওঁচোন দিয়া দেখা এবাৰ এয়া গাড়ী আনিছে তাৰ মুঠতে গাড়ী লাগে অকল এয়া গাড়ী বাছ ৰেড কালাৰ বাছ ভাল পায় ন আৰু কি দেখিলা তাত কৈ দিয়াচোন গাড়ী আৰু ক'লৈ গৈছিলা তুমি দেখাই দিয়া কৈ দিয়াচোন ক'লৈ গৈছিলা তুমি বেলুন আনিবলৈ গৈছিলা বেলুন ক'ত থাকিলে বেলুন বেলুন আৰু আমাৰ বেটাটো আজি কি আনিলে বেলুন ধুনু ধুনু টুপি এটাও আনিলে এইটো ৱাও ধুনু ধুনু লাগিছে সেয়া আৰু অকণমান আপোনালোকক দেখালোঁ এতিয়া একদম বহুত বেছি ভাগৰ লাগিছে আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো সিমানতে সামৰোঁ শিৱৰাত্ৰি বিশেষ ভিডিঅ'টো ঠিক আছে আজিলৈ আহোঁ বহুত বহুত থেংক ইউ ব্লগবিলাক চাই থাকিব দেই এটা বস্তু দেখাবলৈ থাকি গ'ল সি লাষ্টত দেখুৱাই দিছে দেখাই দিওঁ দিয়া সেইবোৰ জানা হ'ল আৰু দেই দেখালোঁ তোমাৰ চশমাখনো দেখাই দিলোঁ এইখন সেয়াই ঠিক আছে গুড নাইট বাই বাই সকলোকে